MFI বা মাইক্ৰ' ফাইনেন্সৰ যি কথা কৈছিলে মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা আই মাতৃসকলক ৰেহাই দিয়াৰ যি কথা কৈছিলে সেই কথা সৰগত কৰি প্ৰথম পৰ্যায়ত আমি ইনচেন্টিভ হিচাপে যোনে সুন্দৰভাৱে লোন দি আছিলে তেওঁলোকক 25,000 আপ টু 25,000 লৈকে ইনচেন্টিভ আমি দিছিলোঁ তেওঁলোকক সকাহ দিয়াৰ কাৰণে আৰু এটা ৰেহাইৰ লগতে তেওঁলোকক এটা আমি ইনচেন্টিভ দিছিলোঁ আৰু এই বছৰ যেটো তাৰ পিছৰ যেটো সেকেন্ড ক্যাটেগৰি আছিল তাত আছিল যিসকলৰ এনপিএ হৈ গৈছিল আৰু এনপিএৰ যেটো এমাউন্ট সেই এমাউন্টটো সেই ইনষ্টিটিউশনক দি তেওঁলোকক এটা ইনচেন্টিভ দিয়া যেটো সেকেন্ড ক্যাটেগৰি আছিল গতে এই সেকেন্ড ক্যাটেগৰি যিসকল এমএফআই মহিলা আছিলে মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলা আছিল তেওঁলোকক আজি এই কথাটো দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু অহা মাহৰ এই মাহৰ 28, 29 আৰু 30 অক্টোবৰ মাহৰ 28, 29 আৰু 30 তাৰিখৰ ভিতৰত অসমৰ সকলো জিলাতে এই সেকেন্ড ক্যাটেগৰিৰ আই মাতৃসকলক চেক বিতৰণ কৰা হ'ব বিভিন্ন মন্ত্ৰীসকলে তালৈকে গৈ বেলেগ বেলেগ জিলালৈকে সেই মন্ত্ৰীসকল অভিভাৱক মন্ত্ৰী বা আন মন্ত্ৰীয়ে গৈ প্ৰত্যেক জিলাতে মন্ত্ৰীসকলৰ উপস্থিতিত বিধায়কসকলৰ উপস্থিতিত আমি এই চেকসমূহ বিতৰণ কৰিম অহা 28, 29 আৰু 30 অক্টোবৰত আমি এমএফআইৰ এই দ্বিতীয় ক্যাটেগৰিৰ চেকসমূহ বিতৰণ কৰিম এমএফআই বা মাইক্ৰ' ফাইনেন্সৰ যি কথা কৈছিলে মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা আই মাতৃসকলক ৰেহাই দিয়াৰ যি কথা কৈছিলে সেই কথা সৰগত কৰি প্ৰথম পৰ্যায়ত আমি ইনচেন্টিভ হিচাপে যোনে সুন্দৰভাৱে লোন দি আছিলে তেওঁলোকক 25,000 আপ টু 25,000 লৈকে ইনচেন্টিভ আমি দিছিলোঁ তেওঁলোকক সকাহ দিয়াৰ কাৰণে আৰু এটা ৰেহাইৰ লগতে তেওঁলোকক এটা আমি ইনচেন্টিভ দিছিলোঁ আৰু এই বছৰ যেটো তাৰ পিছৰ যেটো সেকেন্ড ক্যাটেগৰি আছিল তাত আছিল যিসকলৰ এনপিএ হৈ গৈছিল আৰু এনপিএৰ যেটো এমাউন্ট সেই এমাউন্টটো সেই ইনষ্টিটিউশনক দি তেওঁলোকক এটা ইনচেন্টিভ দিয়া যেটো সেকেন্ড ক্যাটেগৰি আছিল গতে এই সেকেন্ড ক্যাটেগৰি যিসকল এমএফআই মহিলা আছিলে মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলা আছিল তেওঁলোকক আজি এই কথাটো দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু অহা মাহৰ এই মাহৰ 28, 29 আৰু 30 অক্টোবৰ মাহৰ 28, 29 আৰু 30 তাৰিখৰ ভিতৰত অসমৰ সকলো জিলাতে এই সেকেন্ড ক্যাটেগৰিৰ আই মাতৃসকলক চেক বিতৰণ কৰা হ'ব বিভিন্ন মন্ত্ৰীসকলে তালৈকে গৈ বেলেগ বেলেগ জিলালৈকে সেই মন্ত্ৰীসকল অভিভাৱক মন্ত্ৰী বা আন মন্ত্ৰীয়ে গৈ প্ৰত্যেক জিলাতে মন্ত্ৰীসকলৰ উপস্থিতিত বিধায়কসকলৰ উপস্থিতিত আমি এই চেকসমূহ বিতৰণ কৰিম অহা 28, 29 আৰু 30 অক্টোবৰত আমি এমএফআইৰ এই দ্বিতীয় ক্যাটেগৰিৰ চেকসমূহ বিতৰণ কৰিম